নমস্কাৰ, মই পূৰবী। ব'লক আজি মোৰ লগত বিহু বজাৰ চাওঁগে। বিহু আহিবলৈ পদূলিমুখৰে পালেহি, সেই বুলিয়ে মায়ে ক'লে যে যা বিহুক আদৰিবলৈ বুলি কিবা কিবি এটা কিনি আনগৈ। ময়ো ভয় দি দেওবৰীয়া বজাৰলৈ বুলি আহিলোঁ আৰু আজি যিহেতু বিহু বজাৰো বহিছে লগতে, সেইবাবে আজি মানুহৰ বহুত সমাগম ঘটিছে। মায়ে বিশেষকৈ কৈ পঠিয়াইছিল তিতাকেৰেলা, বেঙেনা, জাতিলাও আৰু থেকেৰা এইকেইটা বস্তু কিন্তু কেতিয়াও নাপাহৰিবি। মই ক'লোঁ যে অ'কে, কিন্তু আমাৰ ঘৰতচোন গৰুৱে নাই। তেতিয়া ক'লে যে কিয়, তোক বনাই নোখুৱাম নেকি? তই অহা বছৰৰ কাৰণে অলপতো ভাল মানুহ হ'ব লাগিব। মইনো তেতিয়া কি ক'ম ৰাইজ? ইমান ছেভেজ ৰিপ্লাই দিয়াৰ পিছত জানো মোৰ কিবা এটা আনচাৰ থাকিব দিবলৈ? সেই বুলিয়ে মই সেই বস্তুকেইটা প্ৰথমতে লৈ লৈছোঁ। বাৰু যিয়ে নহওক, এতিয়া মই জলপানৰ বাবে কিবা কিবি বস্তু দুটামান ল'লোঁ, যেনে চিৰা, মুড়ি তেনেকৈ লৈ ল'লোঁ। আৰু ইয়াত নতুন কেলেণ্ডাৰো ওলালে আৰু আমাৰ ঘৰত নি থোৱা আছিল বাবে মই নানিলোঁ। আৰু আজি যে কিমান গৰম, মই ঘামি ইয়াত ভাল বস্তু দুটামান ওলাইছিল, লেটা ওলাইছিল, লগতে ওলাইছিল আমলৈ টোপ। আৰু আমলৈ টোপৰ যিহে হাতী সমান দাম, যিহেতু বহাগ বিহুত ব্যৱহাৰ কৰা হয়, সেইকাৰণে তেওঁলোকে আৰু বেছি দাম কৰিছে। বজাৰখন ইপিনে সিপিনে কৰি অন্য বস্তু দুটামানো ল'লোঁ, লগতে সকলোকে হেঁপাহত ল'বলৈ অহা বস্তুটো হৈছে জেতুকা। আৰু জেতুকাখিনি ফ্ৰেছ পাই মোৰ বহুত মনটো ভাল। ঘামি জামি এতিয়া ঘৰলৈ বুলি ঘূৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। বাই বাই।